হেল্ল' ফ্ৰেণ্ডছ, আজি কথা পাতিম আমাৰ অসমৰ গৌৰৱ জুবিনদাৰ বিষয়ে। জুবিনদাৰ সপোনৰ ছবিখন ৰৈ ৰৈ বিনালে মুক্তি পাবলৈ মাজত মাত্ৰ 2টা দিন। আমাৰ হাৰ্টথ্ৰব জুবিনদাৰ সপোনৰ ছবিখন ৰৈ ৰৈ বিনালে আহি আছে 31 তাৰিখে ছবিগৃহত ধুমুহাৰ সৃষ্টি কৰিবলৈ। টিকট বিচাৰি হাহাকাৰ ৰাইজৰ। প্ৰথম দিনাই সকলো ছবিগৃহ হাউচফুল। ছবিগৃহ কৰ্তৃপক্ষই বাতিল কৰিবলগীয়া হৈছে সকলো হিন্দী চিনেমাৰ দৰ্শনী। বলিউডৰ বহুতো বিগ বাজেটৰ ছবি পিছ পেলাবলৈ গৈ আছে আমাৰ অসমৰ জুবিনদাৰ সপোনৰ ছবিখন ৰৈ ৰৈ বিনালে। এতিয়া কেৱল আমি 31 অক্টোবৰলৈ বাট চাই আছোঁ। আমাৰ নগাঁৱৰ সকলো ছবিগৃহ হাউচফুল, সকলো টিকেট বিচাৰি হাহাকাৰ। ঠিক তেনেকৈ মহানগৰীৰ প্ৰত্যেকটা চিনেমা হলত 17টা, 18টা, 15টাকৈ দৰ্শনী দিবলৈ বাধ্য হৈছে ছবিগৃহ কৰ্তৃপক্ষই। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে ৰৈ ৰৈ বিনালেৰ দৰ্শনী। অসমৰ বাহিৰত প্ৰায় 70টা হলত মুক্তি পাব ৰৈ ৰৈ বিনালে। বেংগলোৰৰ 10টা ছবিগৃহত মুক্তি পাব ৰৈ ৰৈ বিনালে। জুবিনদাৰ অন্তিমখন ছবিখনে বিদেশতো চৰ্চা লাভ কৰিছে। নেশ্যনেল ট্ৰেণ্ডত আছে জুবিনদাৰ এই ছবিখন। পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক। এতিয়া মাতো অপেক্ষা 31 অক্টোবৰলৈ। জীৱনকালত বহুতো ৰেকৰ্ড গঢ়া জুবিনদাই মৃত্যুৰ পিছতো গঢ়িলে বহু ৰেকৰ্ড। এইখন ছবি সাগৰতে আৰম্ভ হৈছিলে, সাগৰতেই শেষ হ'ল। তেওঁৰ ৰিয়েল লাইফতো ছেম এনেকুৱাই হ'ল। সাঁতুৰিব পাৰিমনে? তই ঠিকে আছনে? একো নহয়, একো নহয়। আহকচোন চাওঁ জুবিনদাৰ কিছুমান ধেমেলীয়া স্মৃতি। প্লেয়াৰ আমাৰ মাজত প্ৰেক্টিচ কৰি আছে। মই আৰম্ভ কৰিলোৱেই। কাইলৈ 3টা বজাত লগ পাম দেই। কাইলৈ 3টা বজাত সকলোকে লগ পাম। জীৱন আহে ঘূৰি। বেলেগৰ নিচিনাকৈ মই থাকি ভাল নাপাওঁ। আৰু এতিয়া মই অলপ ইন'ভেটিভো। এতিয়া মই ডিঙিত এডাল যিডাল পিন্ধি আছোঁ সেইটো পায়জামা ৰচি হয় এডাল। সেইদিনা পায়জামাটো পিন্ধোতে ওলাই গ'ল কেনেবাকৈ। পায়জামা ৰচি ওলালে তাক ভৰাবলৈ বহুত কষ্ট। সেইবোৰ মানে ছোৱালী মানুহে পাৰে, ল'ৰাই নোৱাৰে কেতিয়াও। এইডাল কালাৰফুল আছিলে, মই বোলো হ'ব দে এইডাল ডিঙিতে পিন্ধো আৰু। চব কঁকালৰ পৰা আহি তাৰমানে ডিঙি পাই গ'লি। কঁকালৰ পৰা আহি ডিঙি পাই গৈছে। আৰু দাদা আপোনাৰ হিমা দাসৰ লগত ৰিলেশ্যন কেনেকুৱা? তাই এতিয়াও আহিলে তাই আহে, ইয়াত আহে, ঘৰত আহে আৰু মোক চেজ কৰি দিয়ে। মোৰ জোতা চোতা লৈ যায়, মোৰ কাপোৰ কানি খুলি লৈ যায়। মই বোলো চালা মোক জাঙিয়াটো নিবলৈ বাকী আছে। এইটো দিয়ক, এইটো তাক ভাল লাগিলে লৈ যাব তাই। কোনো মা বাপ নাই আৰু মানুহ আছে, কোনোবা আছে, তাই তেনেকুৱা। তেনেকুৱা কিবা এটা চিক্ৰেট আছে নেকি আপোনাৰ, যিটো আপুনি আজি বাৰ্থডে দিনা ৰিভিল কৰিব বিচাৰিব? চামথিং, এনিথিং, কিবা বেলেগ ধৰণৰ যিটো মানুহে ভাবে যে হয় বুলি কিন্তু নহয়, বা নহয় বুলি ভাবে হয়। মই সদায় দুবাৰ হাগো। সাধাৰণতে মানুহে এবাৰ হাগে, বাই বাই, থেংক ইউ so much for watching. মই সদায় দুবাৰ হাগো।